স্বাগতম আন এটা ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'টোত দেখা পাইছে যে মাছ আৰু ঔটেঙাৰ লগত বনাব লৈছোঁ ঘৰৰ ভোলো থাকিব তাতে এয়া ঘৰৰ ভোল আৰু খুব ডাঙৰ খুব ভাল হৈছে লগতে আলু কেইডোখৰমান এটা বা দুটা দিব পাৰি বেছি দিয়া নাই এয়া ভোলবিলাক ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ যেটো বইল কৰিব লাগিব আলু আৰু ঔটেঙা আছে গোটেইখিনি মই এটা কুকাৰত বইল কৰিম তাৰ পিছত বনাম একেবাৰে সহজ একেবাৰে সিম্পল আৰু লগত থাকিব পিয়াজে ফুৰণ দিম লগতে পাঁচফোৰণ থাকিব আৰু মেইন ইনগ্ৰেডিয়েন্টটোৱে হৈছে পাঁচফোৰণ আৰু ইমান ধুনীয়া এটা স্মেলো ওলাই এতিয়া কুকাৰত কেইটামান জিৰাও দি দিছোঁ আৰু এনেকৈ মই পানী দি উতলাম তাৰ পিছত উতলাই মই তাৰ জোলটো উলিয়াই ল'লোঁ আৰু এনেকৈ পাঁচফোৰণ দি পিয়াজৰ সৈতে অলপমান ভাজি ল'লোঁ আৰু ইয়াৰ পিছত ঔটেঙা দুই এপিছো এনেকৈ দি দিব লাগিব ভাজি হোৱাৰ পিছত এয়া ঔটেঙা দিলোঁ আৰু কিমান যে ধুনীয়া স্মেল এটা আহিছে ঠিক এনেকৈ সোৱাদ অনুসৰি নিমখ হালধি দি অলপমান লৰাই কৰি যেতিয়া পিঁয়াজখিনি অকণমান গোল্ডেন ব্ৰাউন হৈ যায় তেতিয়া কি কৰিব লাগিব সেই পানীৰ যিটো মিশ্ৰণ বা ঔটেঙাৰ জোল ভোলৰ অলপমান আছে আলুৰ অলপমান আছে তাত টেষ্ট গোটেইখিনি কি কৰিম মই ইয়াতে দি দিম গতিকে হৈয়ে গ'ল বেছি সময় অসমীয়া খাদ্যবোৰ ইমান সহজ সৰল নহয় জানো গতিকে খুব ভাল লাগে খাবলৈও ভাল স্বাস্থ্যৰ কাৰণে না মছলা আছে না কিবা আছে খুব ধুনীয়া এটা টেঙাৰ জোল আৰু এই বতৰত আজিকালি দিনত খুবেই ভাল লাগে খাই গতিকে ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ' মই আপোনালোকৰ ওচৰলৈ আনিম আৰু মই নতুনকৈ ভইচ অভাৰ কৰিছোঁ কেনেকুৱা হৈছে নাজানো আৰু এয়া মাছ কিপিচ দিয়াৰ পিছত অলপমান উতল দিব লাগিব আৰু যেতিয়া টেঙাটো ধুনীয়াকৈ ওলাই যেতিয়া দেখিব যে তৰকাৰীখনৰ কালাৰটো যেনেকৈ চেঞ্জ হয় ডাঠ নিচিনা হৈ যায় যিটো আমি দেখা পাইছোঁ পাতল বগা এটা কালাৰো আহে আৰু ডাঠ হৈ যায় গতিকে এনেকৈ আমি আজি পৰিৱেশন কৰিলোঁ মাছৰ ঔটেঙাৰ জোল আৰু এখন মাছৰ পিটিকা বনাইছে সেইটো দেখুওৱা নাই পিছত নেক্সট ভিডিঅ'ত হয়তো মই দেখাম মাছৰ পিটিকা কেনেকৈ বনাওঁ গতিকে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে এয়া লগত ঔটেঙাও দি দিছোঁ আৰু ঔটেঙা পিচ খুব যেতিয়া লাষ্টত ঔটেঙা পিচ চুবাই খোৱা যায় খুব টেষ্টফুল হয় গতিকে এনেকুৱা আমাৰ অসমীয়া মানে যিটো আহাৰ সেই আহাৰসমূহ খুবেই সুস্বাদু আৰু কোনো ধৰণৰ মা মছলা নথকা